সকলোকে নমস্কাৰ জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো আচলতে বহু দিনৰ পৰা হৈ থকা এটা প্ৰশ্নৰ ওপৰত। বিশ্বকৰ্মা মূৰ্তিবিলাক যে ৰাস্তাত দেখা পায়, প্ৰায় ৰাস্তাৰ ইফালে পৰি থাকে, কেতিয়াবাতো ডাষ্টবিনৰ কাষতো দেখা পায়। মূৰ নাথাকে, ভৰি নাথাকে, হাত নাথাকে, তেনেকুৱা এটা অৱস্থাত ৰাস্তাৰ কাষতে দেখা পায়। আপোনালোকে চবেই দেখিছে ৰাস্তাৰ কাষত। তাৰ এটা প্ৰশ্ন মোৰ খুব হৈ থাকে, এইটো কিয় হয়? মূৰ্তিটো বনোৱাৰ পৰা, পূজা কৰাৰ পৰা প্ৰত্যেকে বিশ্বকৰ্মা পূজাত কেতিয়াবা কিছুমানে এদিন, দুদিন, 3 দিনলৈকে বিশ্বকৰ্মা পূজা পাতে। তাৰপিছত মূৰ্তিটো এনেকুৱা অৱস্থা কিয় হয়? সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আজিৰ ভিডিঅ'টো বনাইছোঁ। আচলতে কি হয়, প্ৰত্যেকৰ ঘৰতে আজিকালি এনেকুৱা এখন গাড়ী হওক বা স্কুটাৰ, বাইক, তাৰপিছত নাথাকিলেও এখন চাইকেল হ'লেও প্ৰত্যেকৰে ঘৰত থাকেই। তো এইখিনিক লৈ পেলাই প্ৰত্যেকৰে ঘৰতে বিশ্বকৰ্মা পূজা পাতে আৰু প্ৰত্যেকটো ইণ্ডাষ্ট্ৰি, প্ৰত্যেকখন দোকানতে বিশ্বকৰ্মা পূজা পাতে। কিন্তু তাৰ পাছৰ অৱস্থাটো কি হয়, সেইটো মই খুব এটা প্ৰশ্ন হৈ থাকে আৰু সেইটোৰ ওপৰত এটা সৰু ভিডিঅ' বনাইছোঁ ষ্টেপ বাই ষ্টেপ। আৰু ভিডিঅ'টো আপোনালোকে এনজয় কৰক। ইয়াৰ পিছত মই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ। লাষ্টত এটা কুৱেশ্যন মাৰ্ক আছে, আৰু কুৱেশ্যন মাৰ্কটোৰ এনচাৰটো আপোনালোকৰ ওপৰত এৰিছোঁ। এনচাৰটো আপোনালোকে কমেণ্ট কৰি মোক জনাব। তেনেহ'লে ভিডিঅ'টো এনজয় কৰক।